নমস্কাৰ ইউটিউবৰ সমূহ বন্ধু বান্ধৱীলৈ ৰঙালী বিহুৰ উলগ জনালোঁ। আজি বিহু বুলি মই নাৰিকল দিয়া পিঠা বনাবলৈ লৈছোঁ। আপোনালোকে বনাব জানেই নিশ্চয়, তথাপি মই কেনেকৈ বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আহকচোন এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। এয়া প্ৰায় 1 কেজিমান বৰা চাউল ভালকৈ ধুই 5 ঘণ্টামানৰ বাবে তিয়াই থৈছিলোঁ। এতিয়া এটা খৰাহীত 1 ঘণ্টামানৰ বাবে টুকি থৈছোঁ পানীখিনি যাবৰ বাবে। চাউলখিনি যেতিয়া জৰজৰীয়া হ'ল তেতিয়া মিক্সি জাৰত অলপ অলপকৈ খুন্দি চালনীৰে চালি লৈছোঁ। এতিয়া পিঠাৰ ভিতৰত নাৰিকলৰ পুৰ দিবৰ বাবে নাৰিকল এটা ৰুকি লৈছোঁ। তাত 1 কাপ চেনি মিহলি কৰি এখন কেৰাহীত ভালকৈ ভাজি নমাই থৈছোঁ। এতিয়া এখন লোহাৰ টাৱা গৰম হ'বলৈ দি একেবাৰে কম জুইত পিঠাখিনি বনাবলৈ লৈছোঁ। বহুতে হেতাৰেও বনায়, মই হাতেৰে বনাবলৈ লৈছোঁ। এয়া দেখিছে, হাতত অকণমান পিঠাগুড়ি লৈ টাৱাখনত দি বহলাই দিছোঁ আৰু মাজত নাৰিকলৰ পুৰটো দি মেৰিয়াই দিছোঁ। পিঠাবোৰ মেৰিয়াওঁতে খুব সাৱধানে মেৰিয়াব, যিহেতু খুব গৰম হৈ থাকে। পিঠাটো বনোৱাৰ পাছত টাৱাখনৰ কিনাৰত সিজিবৰ বাবে অকণমান সময় ৰাখি থ'ব। এনেকৈ আটাইবোৰ পিঠা বনালোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট কৰিব। যিসকলে নতুনকৈ মোৰ চেনেলটো চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ ৰঙালী বিহুৰ আপোনালোকলৈ শুভেচ্ছা জনালোঁ। আজিলৈ আহোঁ, ধন্যবাদ।